হেল্ল' বন্ধুসকল, মই বিকাশ কলিতাৰ আপোনালোকক লৈ আহিছোঁ এটি নতুন আপডেট। এইচএছ এক্সামিনেশ্যন ৰিজাল্ট চাবলৈ আপোনালোকক অতি কম সময়ৰ ভিতৰত কেনেকৈ চাব। চ' আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাব। চ' এটা অফিচিয়েলি অসম চৰকাৰে এটা এপছ ওলাই দিছে। সেই এপছটোৰ নাম হৈছে এপছটো আপোনালোকে ইয়াত মই দি দিছোঁ, লিংকটো দি দিম তলত। আপোনালোকে এইটোত উপলব্ধ মাৰিব, উপলব্ধ এপছ বুলি গুগল বা কম ব্ৰাউজাৰত মাৰিব। আপোনালোকে যি ব্ৰাউজাৰত মাৰিব, মাৰাৰ পিছতে আহি গৈছে আপোনালোকৰ এইটো। আকৌ একবাৰ কৈছোঁ, এইটো উপলব্ধ এপছ বুলি গুগলত মাৰি চাব। আপোনালোকে মাৰি চোৱাৰ পিছত আপোনালোকৰ ৰিজাল্ট এইটো আহিব, ফাৰ্ষ্ট অপশ্যনটো আহিব, এইটো অপশ্যন আহি যাব। এইটো ৰিজাল্ট এইটো আহি যাব। এইটো অহাৰ পিছত আপোনালোকে এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়ালৈকে এনেধৰণৰ এটা পেজ খোল খাব হা। এনেধৰণৰ পেজটোতে এই পেজটোত যে লিখা আছে ক্লিক হিয়াৰ টু চেক ইউৰ ৰিজাল্ট, তো ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়ালৈকে আপোনালোকে অলপমান তলত যাব, যাই দেখাব এছাম ক্লাছ 12 ৰিজাল্ট 2019 AHSEC। চ' ইয়াত এইটো যিটো সেউজীয়া কালাৰ হৈছে তাত ক্লিক কৰি দিব। ক্লিক কৰালৈকে আপোনালোকে এপছটো দেখা পাব, আৰু এপছটো দেখা পোৱালৈকে আপোনালোকে ইয়াত ইনষ্টল কৰি ল'ব পাৰিব। মই বৰ্তমান ইনষ্টল কৰি থৈ দিছোঁ। চ' অ'পেন কৰি দিম মই এতিয়া। অ'পেন কৰালৈকে আপোনালোকে ফাৰ্ষ্ট অ'পেন কৰালৈকে এটা ফোন নাম্বাৰটো দিব। আপোনালোকে ফোন নম্বৰটো দি পেলাই নেক্সট কৰি দিব। তাৰপিছত এইটো পেজ খোল খাব। এইটো আপোনালোকৰ যোনদিনা ৰিজাল্ট দিব সেইদিনা আপোনালোকে এইটো খোলা দিব। চ' অতি কম সময়ৰ ভিতৰতে আপোনালোকে ৰিজাল্টটো পাব বুলি মোৰ আশা থাকিল। কাৰণ AHSEC মই নেক্সট ভিডিঅ' AHSEC দিয়া ভিডিঅ'টো মই বহুত পাইছোঁ আৰু হেল্প হৈছে বুলি কৈছে। চ' ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰি দিব।